হেল্ল' ফ্ৰেণ্ডছ, সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ হাঁহৰ মাংস ৰেচিপি। তাৰ কাৰণে মই অলপমান হাঁহৰ মাংস লৈছোঁ আৰু ইয়াতে এতিয়া মই অকণমান হালধি গুড়ি আৰু অকণমান নিমখ দি ল'ম আৰু অকণমান কেঁচা মিঠাতেল দি দিম আৰু এইখিনি এতিয়া ভালকৈ মই হাতেৰে সানি ল'ম আৰু আধা ঘণ্টামানৰ কাৰণে মেৰিনেট হ'বলৈ ৰাখি দিম। এতিয়া মই ইয়াতে লৈছোঁ দুটা ডাঙৰ চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, দুটা আলু লৈছোঁ, অকণমান আদা নহৰুৰ পেষ্ট লৈছোঁ, দুখিলা তেজপাত লৈছোঁ, 3 ডোখৰ ডালচেনি, দুটা লং আৰু দুটা ইলাচি লৈছোঁ আৰু দুটা শুকান জলকীয়া লৈছোঁ। এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ আৰু কেৰাহীখনত পৰিমাণ অনুসৰি অকণমান মিঠাতেল দি ল'ম। মিঠাতেল মই বেছিকৈ নিদিওঁ, কমাই দিম, কাৰণ হাঁহৰ মাংসত যিহেতু তেল নিজে নিজেই বহুত ওলাই যায়। ইয়াতে মই এতিয়া আধা চামুচ গোটা জিৰা দি দিছোঁ আৰু কাটি ৰখা পিঁয়াজখিনি দি দিম। আৰু এইখিনি এতিয়া মই ভালদৰে ভাজি ল'ম যেতিয়ালৈকে পিঁয়াজখিনি ৰঙচুৱা হৈ নাযায়। এয়া পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে আদা নহৰুৰ পেষ্টখিনি দি দিম আৰু এইখিনি ভালকৈ ভাজি ল'ম যাতে আদা নহৰুৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। এয়া পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে মাংসখিনি দি দিম আৰু ইয়াত দি দিছোঁ কাটি ৰখা আলু দুটা আৰু ভালকৈ মিক্স কৰি দিম। এতিয়া মই ইয়াতে দিছোঁ অকণমান নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব আৰু আধা চামুচ হালধি গুড়ি দি দিছোঁ আৰু এইখিনি এতিয়া মই ভালকৈ মিলাই লৈ পেলাই এখন ঢাকনি লগাই 10 মিনিটমানৰ কাৰণে সিজিবলৈ ৰাখি দিম। ইয়াত চাওকচোন মাংসখিনিৰ পৰা নিজে নিজেই তেল ওলাবলৈ আৰম্ভ কৰিছে আৰু এইখিনি এতিয়া মই ভালকৈ অকণমান লৰাই দিছোঁ আৰু এখন ঢাকনি লগাই আৰু অকণমান সময় সিজিবলৈ দিম। এতিয়া মই আকৌ অকণমান লৰাই লৈছোঁ। চাওকচোন মাংসখিনি প্ৰায় সিজিবলৈ আৰম্ভ কৰিছে আৰু ইয়াতে এতিয়া মই দি দিছোঁ আধা চামুচ ধনিয়া পাউডাৰ, আধা চামুচ জিৰা পাউডাৰ আৰু আধা চামুচ ৰেড চিলি পাউডাৰ আৰু এইখিনি এতিয়া ভালকৈ মিক্স কৰি ল'ম। এয়া মছলাখিনি ভালকৈ মিক্স কৰা হৈ গ'ল। এতিয়া মই ইয়াত অকণমান পানী দি দিম এনেদৰে পানী অকণমান দি মাংসখিনি ভাজি ল'ম, কাৰণ হাঁহৰ মাংস সিজিবলৈ যথেষ্ট টাইম লাগে আৰু যিমানেই ভজা যায় মাংসখিনি খাবলৈ সিমানেই টেষ্টি হয়। এয়া চাওকচোন মাংসখিনি ভালকৈ ভজা হৈ গ'ল। এতিয়া মই ইয়াতে পানী দি দিছোঁ একেবাৰে জোখত
মই পানীখিনি ইমানেই দিছোঁ কাৰণ মই মাংসখিনি গ্ৰেভিকৈ খাম। আপোনালোকে যদি জুলীয়াকৈ খাবলৈ মন আছে তেতিয়াহ'লে আৰু অকণমান পানী দি দিব পাৰিব। আৰু এইখিনি এতিয়া মই ভালকৈ উতলিবলৈ দিম। এয়া চাওকচোন, মাংসখিনি ধুনীয়াকৈ উতলি গ'ল আৰু ভালদৰে সিজিও গ'ল। মানে হাঁহৰ মাংস প্ৰায় ৰেডি হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। এয়া আলুৰ সৈতে বনোৱা হাঁহৰ মাংস ৰেডি হৈ গ'ল। আপোনালোকে যদি ৰেচিপিটো ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব।